নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত জ্যোতিষশাস্ত্ৰ অনুসৰি সেইকেইটা ৰাশিৰ বিষয়ে ক'ম, যিকেইটা ৰাশিৰ 2020 চনৰ পৰা 2025 চনলৈ শনিদেৱৰ কৃপাত সকলোতকৈ ধনী ৰাশি হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ বৃহৎ সফলতা আহিব, কাৰণ 10 বছৰৰ পাছত এইকেইটা ৰাশিৰ ৰাজযোগ মিলিছে, যাৰ ফলত এইকেইটা ৰাশিৰ জাতক জাতিকাই জীৱনত বহু উন্নতি কৰিব পাৰিব। শিক্ষা, ব্যৱসায় বাণিজ্য তথা চাকৰিৰ ক্ষেত্ৰত নতুন নতুন ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আন কাৰোবাৰ প্ৰৰোচনাত পৰি হঠাৎ কোনো সিদ্ধান্ত নল'ব। সিদ্ধান্ত লোৱাৰ আগতে যথেষ্ট ভাবি চিন্তিহে ল'ব। এই 5 বছৰত আপোনাক ভাগ্যই সম্পূৰ্ণ লগ দিব। আপোনাৰ লটাৰী পোৱাৰ সম্ভাৱনা আছে। সমাজত মান সন্মান বাঢ়িব। বৈবাহিক জীৱনত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। সন্তানৰ পৰাও কোনো উপহাৰ পোৱাৰ সম্ভাৱনা আছে। ভাগ্যৰ পৰিৱৰ্তনৰ ফলত সকলো আধৰুৱা কাম সম্পূৰ্ণ হ'ব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি পাব। ব্যৱসায়ত যদি কিবা সমস্যাই দেখা দিছে, সেয়াও অন্ত পৰিব। আয়ৰ নতুন নতুন পথ মুকলি হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক 2020 চনৰ পৰা 2025 চনলৈ সেই ধনী ৰাশিকেইটাৰ বিষয়ে। প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আহিবলগীয়া 5 বছৰ বিশেষভাৱে উল্লেখযোগ্য হ'ব। এই 5 বছৰত ভাগ্যই সম্পূৰ্ণ লগ দিব। আয়ৰ বহুতো নতুন নতুন পথ ওলাব। অযথা খৰচ কমিব আৰু আমদানি বাঢ়িব। এই 5 বছৰত আপোনাৰ ঘৰত সুখ শান্তিৰে ভৰি থাকিব। সকলো দুখ দূৰ হ'ব। আপুনি আপোনাৰ জীৱনক লৈ অতি প্ৰসন্ন হৈ থাকিব। সকলো ইচ্ছা পূৰণ হ'ব। স্বাস্থ্য আগতকৈ অধিক ভাল হ'ব। নতুন নতুন কথা জানিবলৈ ইচ্ছুক থাকিব। আপোনাৰ মনে বিচৰা ধৰণে ইচ্ছা পূৰণ হ'ব। শনিদেৱৰ কৃপাত সকলো গ্ৰহৰ দুখ অন্ত পৰিব। দ্বিতীয়টো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আহিবলগীয়া 5 বছৰত সকলো ক্ষেত্ৰতে ভাগ্যই লগ দিব। শনিদেৱৰ নাম লৈ কৰা যিকোনো কামত সফল হ'ব। এই সময়ছোৱাত মাটি, বাৰী, ঘৰ দুৱাৰ কিনাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি ঘৰৰ সকলোৰে মৰম তথা ছাপোৰ্ট পাব, যাৰ কাৰণে সমাজত অন্য এক স্থান পাব। যদি আপুনি ব্যৱসায়ী, তেন্তে ব্যৱসায়ত হঠাৎ ধন লাভৰ সম্ভাৱনা আছে। সমাজত মান সন্মান বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট শুভ, লগতে জীৱন সংগীৰ সম্পূৰ্ণ সহযোগ পাব। 3 নম্বৰতে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিৰ এতিয়াৰে পৰা সকলো ফালৰ পৰা শুভ হ'ব। ব্যৱসায় বাণিজ্যত যথেষ্ট সফল হ'ব। লেনদেন আৰু বিনিয়োগত আপুনি ভাগ্যৰ সম্পূৰ্ণ সঁহাৰি পাব। শ্বেয়াৰ বজাৰত ইনভেষ্ট কৰা পইচাৰ দ্বাৰা হঠাৎ বহু লাভ হোৱাৰ সম্ভাৱনা আছে। জীৱনত বহু সুখৰ অনুভূতি অনুভৱ কৰিব। ঘৰ পৰিয়ালৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। ভৌতিক সুখ দেখিবলৈ পাব। ভৌতিক সুখৰ লগতে জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহযোগ পাব। 4 নম্বৰতে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য অতি ক্ষীপ্ৰ গতিত সফলতাৰ দিশে আগবাঢ়িব। জীৱনত বহু পৰিৱৰ্তন হ'ব। সমাজ তথা পৰিয়ালত মান সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাই লাইফ পাৰ্টনাৰৰ পৰা অধিক ছাপোৰ্ট পাব। লাইফ পাৰ্টনাৰৰ সহযোগৰ বাবে নতুন কামত সফল হ'ব। ঘৰলৈ নতুন আলহী অহাৰ সম্ভাৱনা আছে, যাৰ বাবে ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব। শনিদেৱৰ কৃপাত আপোনাৰ সকলো সমস্যা তথা দুখ দূৰ হ'ব। আৰ্থিক দিশ যথেষ্ট মজবুত হ'ব। বিশেষকৈ নিবনুৱাসকল যি চাকৰিৰ বাবে চেষ্টা কৰি আছিল, তেওঁলোকৰ চাকৰিৰ পূৰ্ণ সম্ভাৱনা আছে। 5 নম্বৰতে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাক ভাগ্যই সম্পূৰ্ণ লগ দিব। আহিবলগীয়া দিনত আপোনাৰ কৰ্মক্ষেত্ৰত নিৰন্তৰ সফলতা দেখিবলৈ পাব। ব্যৱসায় কৰাসকলে ব্যৱসায়ত বৃদ্ধি দেখিবলৈ পাব। আপুনি বহুদিন ধৰি যি সমস্যাৰ সন্মুখীন হৈ আছিল বা যি কষ্ট পাব লগা হৈছিল, শনিদেৱৰ কৃপাত সেই সকলোৰ অন্ত পৰিব। ঘৰ তথা পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আপোনাৰ নতুন নতুন কামৰ দ্বাৰা বহু ধন লাভৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে যথেষ্ট মজবুত হ'ব।
শেষৰটো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আহিবলগীয়া দিনত বহু আধৰুৱা কাম পূৰণ হ'ব। শনিদেৱৰ কৃপাত বহু লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি মজবুত হ'ব। ধন লাভৰ নতুন নতুন পথ মুকলি হ'ব। আপোনাৰ কথাই সকলোৰে অন্তৰ জয় কৰিব। ভাগ্যই সম্পূৰ্ণ লগ দিব। আহিবলগীয়া দিনত আপোনাৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাব। সকলো সমস্যাৰ পৰা মুক্তি পাব আৰু সুখৰ অনুভূতি অনুভৱ কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।